হাজোৰ বামুণ্ডি শিলিগুৰিত ভূমিস্খলনত হাতীমৰা পাহাৰৰ শিখৰৰ পৰা বাসগৃহত খহি পৰিল প্ৰকাণ্ড শিল। আজি ৰাতিপুৱা প্ৰায় 5মান বজাত বামুণ্ডিৰ শিলিগুৰি অঞ্চলৰ নিবাসী নাৰায়ণ ৰাজবংশী নামৰ লোকজনৰ ঘৰত শিলগুৰি পাহাৰৰ ওপৰৰ পৰা প্ৰকাণ্ড শিলেটি বাগৰি আহি নাৰায়ণ ৰাজবংশীৰ পুত্ৰ বোৱাৰী আৰু নাতি বাস কৰি থকা গৃহটিত পৰে। পুত্ৰ মনু ৰাজবংশী, বোৱাৰী চন্দনা ৰাজবংশী আৰু 2 বছৰীয়া শিশু ৰূপজ্যোতি ৰাজবংশী আহত হোৱাৰ লগতে গৃহটোৰ বিস্তৰ ক্ষতি সাধন হয়। আহত 3গৰাকীকে ওচৰ চুবুৰীয়াৰ সহায়ত উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ শুৱালকুছি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাটো কি হৈছিল কওকচোন? ঘটনাটো মানে পুৱাবেলা 5টা বজাত মই উঠি পেলাই বাহিৰত দেখিলোঁ, বাহিৰৰ ঘৰ পালোঁ, ঘৰৰ ভিতৰত সুৰকি গ'লোঁ। যাওঁতে কি সিবাগৰ পৰা আহিছিল, সিবাগৰ পৰা বাগি দিছে, এই কথাটো শব্দও পোৱা নাই। যেতিয়া আহি পেলাই তলত ডিমিৰকৈ ৱালত মাৰলাম, সেইকাৰণে বাপা মানে আটা খাই দিলা। মোৰ বোলো কি হ'ল ঘটনা? ইয়াত কেইজন মানুহ আছিল? 3জন আছিল। কোন কোন আছিল? ল'ৰাটো আছিল আৰু বাচ্চা এটা আছিল আৰু মাইকীটো। মানে আপোনাৰ বোৱাৰী পৰিয়ালটো পৰিয়ালটো ইয়াত আছিল। আপোনাৰতো 5 বজাত বেৰি নিদিলা। মোৰ ডাল মাৰি আহিলোঁ, আহি পেলাই দেখোঁ যি সেপাটি উচুল পানী নদী এনেকৈ আহিলোঁ, আহোঁ দেখোঁ যি এই বাপ পাৰিব কি ঘটনা। বাপাই জাপ মাৰি ৱালৰ ওপৰত জাপ মাৰি আহিলোঁ, আহি পেলাই সেনেকৈ বাগৰি গ'লোঁ। যাই পেলাই নাম ইটাপত বাপা আহিল, বাপা আহিল, ইও আহিল, আহি পেলাই দাঙি পেলাই বস্তুখিনি তাহাঁতক ওলালোঁ, সৰু বাচ্চাটো আগে ওলালোঁ, তাৰপিছত বোৱাৰীটো ওলালোঁ, তাৰপৰা বাপা হ'লে আহে পানী ওলাব লগা নাই কোনো অহা নাই। মানে পুলিচ আহিলে, শুৱালকুছি থানাৰ পৰা পুলিচ আহিলে আৰু কোনোবা এনেকৈ 2জনমান আহিলে, আহি কিনে চাই কিনে গ'ল। আৰু পুলিচ থানাৰ পৰা আহি কিনে কৈছে শিল ভাঙিকেইটা ছাইড কৰি দিয়ক, এতিয়া আপোনালোকে গাঁৱৰ ওচৰৰ মানুহবিলাকে মিলি কিনে ছাইড কৰি দিয়ক, এনেকৈ কৈ গ'ল পুলিচে। মানে গাঁৱৰ ওচৰৰ মানুহক ছাইড কৰিব দিছে? ছাইড কৰিব দিছে। আৰু পুলিচে ক'লে বোলে এতিয়া গাড়ীও নোসোমায়, কিবাও নোসোমায়, এনেকৈ গাড়ী সোমালে মই কিবা এটা কৰি দিলোঁ হয়। এতিয়া ওচৰে পাজৰে মানুহ আপোনালোকে হেৰি কৰি ল'ব, চব ছাইড কৰি ল'ব। এই প্ৰকাণ্ড শিল এটাটো এনেকৈ ছাইড কৰাটো এতিয়াতো সম্ভৱ নহয়। এনেকুৱা শিল এটা ধৰক যিটো নেকি ইমানখিনি ক্ষতি কৰিছে, সেই শিলটোতো তাৰ পৰা ছাইড কৰাটো ইমান সম্ভৱপৰ নহয়। মানে পৰিস্থিতিটো কেনেকুৱা দেখিছে? মই গোটেইখিনি চোৱা চিতা কৰিলোঁ, ইয়াতে থকাৰ অনুপযোগী বুলি মই ভাবোঁ আৰু, কাৰণ যিহেতু একদম ওচৰতে শিলৰ পাহাৰখন আছে, সেইটোৰ কাৰণে ইয়াতে মানুহ থকাৰ কাৰণে অনুপযোগী বুলি মই ভাবোঁ। কিন্তু এতিয়া যিখিনি হৈ গ'ল, এতিয়া মানুহখিনি ইয়াৰ পৰাই অলপ ছাইডত ৰাখিলে ভাল হয় বুলি মই ভাবোঁ আৰু। বাকী যি শিলটোৰ কথা মই ইন্সপেক্টৰ ছাৰক মই দিছোঁ, আমাৰ যিটো কামৰূপ ডিষ্ট্ৰিক্টৰ হেড ইন্সপেক্টৰ তেখেতৰ লগত আলোচনা কৰোঁতে তেখেতে PWDৰ এইটো কাম বুলি তেখেতে কৈছে।